হাই গাইজ, কি খবৰ? সকলো ভালে ভালে আছা ন? তো আজি এটা সঁচা কাহিনীৰ ওপৰত কাহিনী এটা লৈ আহিছোঁ। তো মানে যিখিনি মানে ফেক লাভ ষ্টৰীৰ ওপৰত হৈ আছে নহয়, তাৰ ওপৰত কাহিনীটো লৈ আহিছোঁ। তো সকলোৱে চাব, ভিডিঅ'টো বহুত ভাল হৈছে। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰি দিয়া, বহুত লেট হৈ গ'ল। বলা বলা ওপৰত বলা এতিয়া। ৰুলাহি তুমি গোপনে তোমাৰ বৰম খলাচনিত উশাহ বাঢ়িছে সঘনে নিয়ৰ। শুনা, আমাৰ ভাল পোৱা প্ৰায় সপ্তাহে হ'ল। এতিয়া তোমাৰ কথা মই ঘৰতো ক'লো, মা পেহী খুৰী সকলোৱে জানে, কিন্তু মোৰ ঘৰৰ লগত তোমাৰ ঘৰত জানো একচেপ্ট কৰিব মোৰ লগত? শুনা, মোৰ ভাল পোৱাটো ন বহুত পবিত্ৰ হয়, আৰু এই লাইফত মই অকল তোমাকে ভাল পাইছোঁ। চোৱা তোমাৰ কথা। আৰে তোমাৰ কি মোৰ ওপৰত বিশ্বাস নাই? হ'ব চোৱা। আৰে বাবা, বিশ্বাস আছে, বিশ্বাস নহ'লে? তোমাৰ ওপৰত বহুত বিশ্বাস আছে, কিন্তু ভয় লাগে জানা, কেতিয়াবা যদি তুমি মোক এৰি থৈ কোনোবা অচিন দেশলৈ গুচি যোৱা। শুনা, তুমি অকল মোৰে হয়, বুজি পাইছা? কাৰোলৈকে নিদিওঁ মই। আচ্ছা, এইবিলাক বাদ দিয়া, এখন বতৰত যোৱা। এনেদৰে আৰম্ভ হৈছিল অংকিতা আৰু অবিনাশৰ প্ৰেমৰ কাহিনী। ঠিক ঠাক পুৰা চলি আছিল, তাৰ মাজতে লাগিল মাজত কেনা। অংকিতাৰ নিজৰ বেষ্ট ফ্ৰেণ্ড অমৃতাৰ বয়ফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত আহি মাত্ৰ দুদিন পিছতে বিশ্বাসঘাতকতা কৰি নিজৰ বেষ্ট ফ্ৰেণ্ড আৰু নিজৰ হ'বলগীয়া মানুহজনৰ লগত বিশ্বাসঘাতকতা কৰি বেলেগ এজন ল'ৰাৰ সৈতে নিজৰ সম্বন্ধটো গঢ়িবলৈ আৰম্ভ কৰে। তোমাৰ আগতে কোনো বয়ফ্ৰেণ্ড আছিল নে? নাই, তুমিও মোক ভাল পোৱা। হয় নেকি? আৰু তুমিতো জানাই মই তোমাৰ ফ্ৰেণ্ডক ভাল পাইছিলো, এতিয়া তুমি মোক সঁচা ভাল পাবানে? তুমি মোৰ ফাৰ্ষ্ট ভাল পোৱা হয় আৰু শেষ। হয় নেকি? মই তোমাক কেনেকৈ ভাল পাই পেলালো সেইটোতো গম নাপাওঁ, কিন্তু মোৰ ভাল পোৱাটো বহুত পবিত্ৰ হয়। তুমি মোক পাহৰি নাযাবা? মই এই পৃথিৱীত যেতিয়া আহিছো ন, মই ভাবিছো যে মোৰ কাৰণে কোন হব ন, কিন্তু তোমাক দেখা পাই মই জানিছো তুমি হয়। হয় নেকি? তুমি কেতিয়াও পাহৰি নাযাবা, মই তোমাক পাহৰি নাযাওঁ। শুনা, তুমি জানা ন যে অমৃতা মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে আৰু তুমি তাৰ বয়ফ্ৰেণ্ড আছিলা। তো এতিয়া আমি যিহেতু ৰিলেশ্যনশ্বিপত আহিছো, তো সেইটো যাতে তাই গম নাপায়, আমি যাতে মনে মনে আমাৰ এই প্ৰেমটো আগুৱাই লৈ যাম। কি? হেল্ল', ক'ত আছা তুমি? মই কাম এটাত বিজি আছো ৰবা। মই মানে গৈ আছো, তুমি আহাচোন আমাৰ গেটলৈকে। নাই, মই যাব নোৱাৰিম, আৰু মই বেলেগ কামত বিজি থাকো। তুমি মোক ফোন কৰি নাথাকিবাচোন, মই এজন বেলেগ ছোৱালীক ভাল পাওঁ, আৰু তুমি মোক আজি কল মেছেজ একো নকৰিবা। হেল্ল', হেল্ল', আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছু সময় পিছত। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছু সময়। দেখিলে নহয়, যোনে যেনেকুৱা ফল মানে উপভোগ কৰে সেনেকুৱাই পায়। অংকিতাই দুখন নাৱত মানে ভৰি দিবলৈ চেষ্টা কৰিছে, যাৰ ফলত তাৰ এনেকুৱা হ'ল। আপোনালোকে কেতিয়াও দুখন নাৱত দুখন ভৰি দিবলৈ চেষ্টা নকৰিব, তো তাৰ ফল আপোনালোকে নিজে দেখিলে। তো এই প্ৰেম বহুত সুমধুৰ অনুভূতি হয়, এইটো বদনাম কৰিব চেষ্টা নকৰিব। আৰু ভিডিঅ'টো ভাল পায় যদি প্লিজ লাইক ছাবস্ক্ৰাইব অলপ শ্বেয়াৰ কৰিব। ধন্যবাদ, জয় অসম।